Hello everyone, welcome back to my YouTube channel. মই দীপশিখাই মোৰ চেনেলৰ অন্য এটি ভিডিঅলৈ সকলোকে স্বাগতম জনাইছো। আপোনালোকে যদি মোৰ আগৰ ভিডিঅটো চাইছে নিশ্চয় গম পাইছে যে মই ঘৰলৈ আহিছো। এই কাৰণে ৰাতিপুৱা শুই উঠিয়ে আজি ভাবিছো যে ঘৰ সাফা কৰা কামটো ময়ে কৰো। মাই যিহেতু সদায় কৰিয়ে থাকে, আজি মই আহিছো গতিকে মই কৰি দিলে মাৰো অকমান ভাল লাগিব আৰু কামতো হেল্প হ'ব। ঘৰ সাফা কৰি উঠিছিলুহে মায়ে ক'লে যে পইতা ভাত আছে আৰু তাৰ লগত খাবৰ কাৰণে বৰশী বা পুখুৰীতে আৰু মাছ পাবি। আৰু সেইমতে দেউতা আৰু মই বৰশী বাব আহিলো আৰু এইফালে মাছ কি পালো আপোনালোকক দেখাই আছো। এইটো গাছা সৰু এটো এইফালে বৰশীত অহা ডাঙৰ মাছ কেইটা ধৰিলো, আকৌ কেইটামান সৰু আছিলে, সৰু কেইটা এৰি দিলো, সেইকেইটা খাই ভাল নালাগিব কাৰণে। আৰু এয়া পইতা ভাত আৰু মাছ ভাজি লৈ খাব বহিছো। ভাত খাই উঠি কালি যে কাপোৰ লৈছিলো সেয়া কাপোৰ দেখাও হওক। মানে কালি দুযোৰ ললো, আগতে মা আৰু দেউতাই মানে দুযোৰ লৈছিলে সেই বাজনীৰ পৰাই। কালি লোৱা দুযোৰ আৰু আগতে লোৱাখিনিও আপোনালোকক দেখাম। এই দুযোৰ মাহঁতে আগতে ৰখা, মাৰ দুযোৰ মোৰ দুযোৰ না হ'ব আৰু এইযোৰ মাৰ এযোৰ মোৰ নহয়, এইযোৰ মাৰ, এইযোৰ আৰু এইযোৰ মোৰ। A few moments later কিছু মুহূৰ্তৰ আগতে ইমান ধুনীয়াকৈ ৰ'দ দি থকা বতৰটো হঠাতে ডাৱৰীয়া হৈ আহিলে আৰু চাওকচোন এইফালে বৰষুণ পেলালেই। বৰষুণ দি থকাৰ মাজতে মই ভাবিলোঁ যে চুলিখিনিৰ অকণমান যত্ন লওঁ। তাৰ কাৰণে জবা ফুল আৰু এল'ভেৰা জেল কাটি আনিলোঁ আৰু চুলিখিনি বহুত বেছি ড্ৰাই হৈ গৈছিলে, বহুত দিন একো লগোৱাও হোৱা নাছিলে চুলিখিনিত, মানে নষ্ট হৈ গৈছিলে। সেইকাৰণে ঘৰলৈ আহিছোঁ যিহেতু লগাই লওঁ ধুনীয়াকৈ। এইখিনি চুলিত লগাই এনেকৈ অকণমান শুকাবলৈ দিলোঁ আৰু শুকাই হোৱাৰ পাছত মূৰ গা ধুই দিলোঁ। গা চা ধুই ইমান বেছি টোপনি লাগিলে যে একেবাৰে শুই গ'লোঁ আৰু শুই উঠি এতিয়া লগ পাইছোঁ একদম ইভিনিং। আৰু ইভিনিং এতিয়া যাব ওলাইছোঁ দেউতাৰ লগত ওচৰৰে চক এটালৈ। কিবা কিবি কাম আছে, দেউতাৰো কাম আছে আৰু মোৰো অলপ কাম আছিলে। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিব বিচাৰিছোঁ। যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিওঁ।